নমস্কাৰ। অমিতা খেতি কৰি প্ৰায় কৃষকৰ ইমান সমস্যাৰ সন্মুখীন হৈছে। কিয় হৈছে ইমান সমস্যা অমিতা খেতি কৰি? প্ৰায় কৃষকৰ মতামত, অমিতা গছজোপা নষ্ট হৈ আছে। ইয়াৰ মূল কাৰণ হৈছে অমিতা গছত মেনেজমেণ্ট ভালকৈ নকৰা। চাওক, যদি অমিতা খেতিকণ কৰাত ইমান সহজ, কিন্তু যদি ভালকৈ মেনেজমেণ্ট কৰিব নোৱাৰে তেন্তে লছৰ সন্মুখীন হ'ব লাগিব। মই যদি কওঁ, অমিতা গছ লগাওঁতে সাধাৰণ কৃষকে যি ভুল কৰে, চাব, অমিতা গছ এনেই মাটিত লগাই দিয়ে, বেড নবনাই। আৰু অমিতা গছ যদিও লগাইছে, বেড নবনাই, গুৰিত মাটি নিদিয়ে। এটা কথা মনত ৰাখিব, অমিতা গছে পানী সহ্য কৰিব নোৱাৰে। যদি আপুনি বেড নবনাই বা অমিতা গছ লগাইছে, গছৰ গুৰিত মাটি নিদিয়ে, তেনেহ'লে কি হ'ব? পানী জমা হৈ অমিতা গছজোপা মৰি যাব বা ভাইৰাছলৈ পৰিণত হ'ব। অমিতা গছ কিয় নষ্ট হয়? সৰু সৰু ভুল। কোনকেইটা ভুল সৰু সৰু যাৰ ফলত অমিতা গছ নষ্ট হৈ যায়? আপোনালোকে যদি এই সৰু সৰু ভুলকেইটা নকৰে, তেনেহ'লে অমিতা গছ এটাও নষ্ট নহ'ব। অমিতা গছ নষ্ট হোৱাৰ মূল কাৰণ হৈছে থ্ৰিপছ, হটফ্লাই আৰু মাইটছ। এই তিনিটা পোক যেতিয়া গছত আক্ৰমণ কৰে, তেতিয়া অমিতা গছবোৰ ভাইৰাছ হৈ যায়। চাব, পাতবোৰ হালধীয়া হৈ আছে, পাতবোৰ কুকৰি লাগিছে, এনেধৰণৰ হৈ যায়। প্ৰায় কৃষকে এই কথাটো ভালকৈ নাজানে। অমিতা গছৰ কোনটো টাইমত স্প্ৰে কৰিব লাগিব আৰু কিমান দিন মূৰে মূৰে স্প্ৰে কৰিব লাগিব আৰু কি কি মেডিচিন এই তিনিটা পোকৰ কাৰণে স্প্ৰে কৰিব লাগিব। আৰু এটা কথা, লগত আপোনালোকে ফাংগিচাইড দিব লাগিব। অমিতা গছ লগোৱাৰ পিছত আপোনালোকে 7 দিন মূৰে মূৰে স্প্ৰে কৰিব লাগিব, থ্ৰিপছ, হটফ্লাই আৰু মাইটছৰ কাৰণে। ধৰি লওক, যদি আজি আপোনালোকে স্প্ৰে কৰে এই পোকৰ কাৰণে, তেনেহ'লে ইক্কা ব্যৱহাৰ কৰিব, এচিটামাপ্ৰিড। আৰু 7 দিন পিছত যেতিয়া ছেকেণ্ড স্প্ৰে আপোনালোকে কৰিব, তাত দিব আপোনালোকে ট্ৰাচিড। এই দুটা মেডিচিন দিলেই হ'ল অমিতা গছত। 7 দিন আগত দিছে আপোনালোকে ইক্কা, আৰু 7 দিন পিছত আপোনালোকে দিব ট্ৰাচিড। এই দুটা মেডিচিন আপোনালোকে স্প্ৰে কৰিব লাগিব অমিতা গছত। ইয়াত এটা মেইন পইণ্ট হৈছে 7 দিন মূৰে মূৰে আপোনালোকে অমিতা গছত স্প্ৰেটো কৰিব লাগিব। যদি 7 দিন মূৰে মূৰে স্প্ৰেটো নকৰে, ভাইৰাছ হ'বই 100%। দ্বিতীয় কথাটো হৈছে, যিটো মই ফাংগাছৰ কথা কৈছোঁ, যিটো ফাংগাল হয়, ফাংগিচাইড কেনেকৈ স্প্ৰে কৰিব লাগিব? ফাংগিচাইডটো আপোনালোকে স্প্ৰে কৰিব এমিষ্টাৰ টপ আৰু ব্লো কপাৰ। এই দুটা ফাংগিচাইড আপোনালোকে স্প্ৰে কৰিব লাগিব অমিতা গছজোপাত। এমিষ্টাৰ টপৰ লগত আপোনালোকে দিব মববিন। কাৰণ চাওক, অমিতা গছ যেতিয়া ডাঙৰ হৈ যায়, তেতিয়া অমিতাৰ চাইজ ভাল হ'ব লাগিব, অমিতা গছ শক্তিশালী হ'ব লাগিব, অমিতা গছ সুন্দৰ হ'ব লাগিব। যিমান অমিতা গছ শক্তিশালী হ'ব, সিমানহে প্ৰটেকশ্যন বেছি দিব। আৰু যদি অমিতা গছ শক্তিশালী নহয়, প্ৰটেকশ্যন ক'ৰ পৰা দিব? সেইকাৰণে আপোনালোকে ইয়াত ভিটামিন ইউজ কৰিব লাগিব আৰু মাইক্ৰ' নিউট্ৰেণ্টছ স্প্ৰে কৰিব লাগিব। ইয়াত ধৰি লওক, আজি এমিষ্টাৰ টপ দিছে আৰু পিছত আপোনালোকে দিব ব্লো কপাৰ। মানে ফাংগিচাইডটো যিটো আছে, এইটো আপোনালোকে 15 দিন মূৰে মূৰে স্প্ৰে কৰিব লাগিব। মই আগতে কৈছিলোঁ, যিটো ইনচিক্টিচাইড আছে, সেইটো অমিতা গছত 7 দিন মূৰে মূৰে স্প্ৰে কৰিব লাগিব, আৰু ফাংগিচাইড আপোনালোকে স্প্ৰে কৰিব 15 দিন মূৰে মূৰে।
ধৰি লওক আজি আপোনালোকে স্প্ৰে কৰি আছে এমিষ্টা টপ আৰু মবমিন। 15 দিন পিছত আপোনালোকে স্প্ৰে কৰিব লাগিব ব্লো কপাৰ আৰু হোম ফ্লাৱাৰ। এই 15 দিনৰ মূৰে মূৰে আপোনালোকে ফাংগিচাইড আৰু লগত মই মাইক্ৰনিউট্ৰিয়েণ্টছৰ কথা কৈছোঁ আৰু এটা ভিটামিনৰ কথা কৈছোঁ। মই যিখিনি কথা আপোনালোকৰ ওচৰত আলোচনা কৰিছোঁ, ইনচেক্টিচাইড হওক, ফাংগিচাইড হওক বা মাইক্ৰনিউট্ৰিয়েণ্টছৰ কথাই কওক আৰু ভিটামিনৰ কথাই কওক, এইখিনি যদি আপোনালোকে ভালকৈ খেতিত স্প্ৰে কৰিব পাৰে আৰু মই যিদৰে কৈছোঁ ঠিক তেনেদৰে যদি আপোনালোকে স্প্ৰে কৰিব পাৰে, তেনেহ'লে অমিতা গছজোপা এটাও নষ্ট নহ'ব বুলি মই ক'ব পাৰোঁ। আৰু এটা কথা কৈ দিছোঁ, বৰ্তমান বাৰিষা কাল চলি আছে। আপোনালোকে চাব অমিতা খেতিত যাতে পানী জমা হৈ নাথাকে। যদি জমা হৈ থাকে, আপোনালোকে যিমান ফাংগিচাইড, যিমান ইনচেক্টিচাইড, যিমান ভিটামিন দিয়ে, কোনো ধৰণৰ কাম নহ'ব। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম। ধন্যবাদ।